এটা নতুন গেম দেখাবলৈ লৈছোঁ। এইটো হৈছে বাৰ্ড অপেনিং ডাচ ভেৰিয়েশ্যনৰ গেম। হোৱাইটে এইটো তেনেই চুটি গেম। হোৱাইটে অলপ ভুল খেলে আৰু 4টা মুভৰ পিছতে ৰিজাইন কৰিব লগা হয়। হোৱাইটে অপেন কৰে F4 এদি আৰু ব্লেকে এটা ৰিপ্লাই দিয়ে D5 হিচাপে। ছেকেণ্ড মুভটোত হোৱাইটে নিজৰ নাইট উলিয়াই F3 স্কোৱাৰলৈ আৰু ব্লেকে নিজৰ বিশ্বপ আগবঢ়াই F5লৈ। হোৱাইটে থাৰ্ড মুভটো দিয়ে H3 হিচাপে। যাতে হোৱাইট আহি নাইটটোক চেলেঞ্জ কৰিব নোৱাৰে। এই যিটো G4ত আহি পেলাই সাধাৰণতে হোৱাইটে নাইটক সদায় চেলেঞ্জ কৰিবলৈ তাত ৰৈ থাকে, তাত যাতে চেলেঞ্জ কৰিব নোৱাৰে সেইকাৰণে পণটো আগবঢ়াই দিয়ে। তাৰপিছত 4 নম্বৰ মুভটোৰ তাৰপিছত ব্লেকে নিজৰ ৰিপ্লাই দিয়ে E6এৰে। E6এৰে। এইখিনিতে হোৱাইটে এটা ভুল কৰে। হোৱাইটে কি কৰে, নাইট H4 স্কোৱাৰলৈ আগবঢ়াই দিয়ে। এইটো এটা মাৰাত্মক ভুল। মেইন এইমটো হৈছে বিশ্বপ ধৰাটো, কিন্তু গমেই নাপায় যে এইটো নাইট গাৰ্ডলেছ হৈ আছে আৰু এইটো কুইনে কেপচাৰ কৰিব পাৰে। ব্লেক কুইনে এইটো ধুনীয়াকৈ কেপচাৰ কৰে, কিন্তু হোৱাইটে এইটো ভুল কৰি পেলাই নিজৰ নাইটটো H4লৈ আগবঢ়াই দিয়ে। আৰু ব্লেকে তাক কি কৰে, ব্লেকে লগালগ তাক কেপচাৰ কৰি লয় আৰু এই মুভটোৰ পিছতে হোৱাইটে ৰিজাইন কৰি দিয়ে। এইটো এটা শ্বৰ্ট গেম, কাৰণ এইটোৰ কোনো প্ৰতিকাৰ নাই। এইটো হোৱাইটে ইয়াক কোনো ধৰণে ডিফেন্স দিব নোৱাৰে। হোৱাইটে এটা কাম কৰিব পাৰে, পণটো আগবঢ়াই দিব পাৰে যিটো মানে এই G স্কোৱাৰত থকা পণটো G3লৈ আগবঢ়াই দিব পাৰে, কিন্তু তাৰ পৰা একো লাভ নহয়। কুইনে তাকো কেপচাৰ কৰি ল'ব আৰু হোৱাইটৰ ওচৰত বাচিবলৈ এতিয়া একো ৰাস্তা নাই আৰু হোৱাইটে লগালগ ৰিজাইন কৰি দিয়ে আৰু গেমটো ইমানতে সমাপ্ত হয়। তো ফ্ৰেণ্ডছ, কেনে লাগিলে ছুটি গেমটো? যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিবলৈ নাপাহৰিব।